हेलो फ्रेंड्स, वेलकाम बैक टू माय यूट्यूब चैनल पियासन ब्लग्स। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' বহুত দিনৰ মূৰত, কাৰণ বহুত সময় বিৰতিৰ মূৰত আজি আকৌ মনত পৰিলে আপোনালোকৰ মৰম চেনেহবোৰ। আৰু আজি ভিডিঅ'টো পিছফালে দেখা পাইছে, গম পাইছে চাগে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আচলতে এইখিনি কাম কৰি থকাৰ মাজতো দুই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছোঁ, গতিকে আপোনালোকে বেয়া নাপাব, কাৰণ বহু সময় ধৰি এনেকৈ কৰ্মৰ মাজত ব্যস্ত থকাৰ বাবে আপোনালোকৰ মাজলৈ দিব পৰা নাই। চ' ঘৰতে কৰা খেতি জাতিলাও লগোৱা হৈছে, এতিয়া আপোনাৰ বগাই বগাই লাগিছে দুই এটা। আৰু ইয়াত আছে আপোনাৰ ফুলকবি, ব্ৰকলি, ওলকবি সকলো ধৰণৰ আছে। আৰু আজি এনেকুৱা এজোপা ফুলকবি আছে, যিজোপা ফুলকবি একদম আজব। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদিহে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ব'লক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই কি আছে কি নাই। আহক। অলপ মোবাইলৰ কেমেৰাটো আপোনাৰ ঠিক নহ'বও পাৰে, গতিকে মোবাইলতহে কৰা হৈছে, DSLR নহয় কোনো। আৰু ইয়াত লাই শাক কৰা হৈছে, আৰু এতিয়া বিলাহী আপোনাৰ তালৈকে বিলাহী কৰা হৈছে। খুঁটি মৰাই নাই, খুঁটি মাৰিব লাগিব, হোৱা নাই। আপোনাৰ খুঁটি মাৰিব হৈছে কিন্তু মৰা নাই, টাইম তেনেকৈ পোৱা নাই। আৰু এইপিনে ওলকবি কৰা হৈছে, ওলকবি, পিঁয়াজ, মটৰ। এয়া জলকীয়া পুলি ৰোৱাই নাই, ৰুব টাইম হৈ গ'ল কিন্তু ৰোৱা নাই, অলপ ৰোৱা হৈছে। ওলকবি এয়া বিক্ৰী কৰি হৈ গ'ল। ইয়াৰ মাজে মাজে আকৌ বডিমাহ, তিয়ঁহ এনেকৈ লগাই দিয়া হৈছে। এয়া ব্ৰকলি হয়, এয়া গাজৰ অলপ নিজৰ ঘৰতে খাব পৰাকৈ জোখৰে কৰি থকা হৈছে। আৰু এতিয়া ইতিমধ্যে বডিমাহ বগাই আছে, আপোনাৰ মাঘৰ আগতে দিয়া হয়। আৰু এইপিনে জলকীয়া পুলি ৰোৱা হৈছে, কেৰেলা, মাজে মাজে ৰঙালাও এনেধৰণে দিয়া হৈছে। এয়া বিলাহী আপোনাৰ ফুলিছে, এতিয়া কুটি মাৰিব হৈ আছে, বিলাহী লাগিলে। এয়া আজিকালি সঁচা কথাটো কি হয় যে আমাৰ যিসকল নিবনুৱা যুৱক, ময়ো এজন নিবনুৱা যুৱকে, গতিকে সেই যুৱকৰ ক্ষেত্ৰত মানে কি হৈছে, এতিয়া চাকৰি বাকৰিটো পাবলৈ অসম্ভৱ হৈ পৰিছে, কাৰণ চাকৰি পোৱা ইমান সহজো নহয়। যিমান পঢ়িলেও মিছা, যিমান পঢ়িলেও সঁচা হৈ যায়। আপুনি যিমানেই নপঢ়ক, যদিহে নিজৰ কামখিনি কৰি যোৱা নহয়, তেতিয়াহ'লে একো সফলেই নহয়। ঘৰত এতিয়া ইতিমধ্যে কিছুমান বহি আছে ঘৰতে অলৰেডি, তেখেতলোকেও যদি বাহিৰত গৈ আড্ডা নামাৰি যদি ঘৰতে যদি মাটি আছে, আপোনালোকে খেতি কৰক, আৰু খেতি কৰি নিজে হাতৰ যিখিনি খৰচ পাতি সেইখিনিকে বহন কৰক। তেনেকৈ আপোনালোকে কাম কৰি যাওক। আৰু ব'লক ৰঙালাও কেইজোপা চাই লওঁ। দিয়া হ'ল ৰঙালাও, আৰু ৰঙালাও কৰি থোৱা হৈছে। আৰু ইয়াৰ মাজে মাজে মটৰ আৰু ঢেৰ কিবাকিবি আছে। ইয়াৰ মাজে মাজে আপোনাৰ বিলাহী মাজে মাজে খুতৰা, জিলমিল এনেধৰণৰ গজি আছে। এয়া আপোনাৰ ফুলিছে, বগাইও আছে। এইকেইজোপা হাইব্ৰিড ৰঙালাও হয়, এইকেইজোপা লোকেল। ইয়াৰ মাজে মাজে জিলমিল, আপোনালোকে যদি বাৰীত জিলমিল গজিছে তেনেহ'লে আপোনালোকে জিলমিল বুটলক আৰু ঘৰতে খাওক। আৰু ইয়াত ৰঙালাও এইখন হাবি হৈ গৈছে, অলপকৈ কোৰ মাৰি থকা হৈছে, ইয়াত চাফ চিকুণ কৰি থকা হৈছে। বহুত বাকী আছে কাম কৰিবলৈ, অলপকৈ কৰি চাইছোঁ। ইয়াৰ মাজে মাজে ইয়াত ধনিয়া আছে, ধনিয়া। একচুৱেলি সঁচা কথা ক'ব গ'লে, নিজৰ উপাৰ্জনটো কৰাৰ উপৰিও ঘৰতো কিছুমান খৰচ বহন কৰিবলগীয়া হয়। সেই খৰচখিনি নিজে উপাৰ্জন কৰিব পৰা হয়। ইয়াৰ পৰা নিজৰ ঘৰত যদি আপোনালোকে কৰে তেতিয়াহ'লে বহুখিনি উপকৃত হ'ব। আৰু ইয়াত কোনো আপোনাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই। আপোনাৰ ব্ৰকলি হওক বা ফুলকবি হওক বা ওলকবি হওক, ইয়াত আপোনাৰ কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই। আমি
কেমিকেলৰ ওপৰত মানে নিজৰ ঘৰৰ গোবৰ সাৰৰ ওপৰত প্ৰয়োগ কৰি আপোনাৰ খেতি কৰা হৈছে। বিলাহীত বাৰু আপোনাৰ মেডিচিনৰ প্ৰয়োজন হয়, আপোনাৰ বৰষুণ হওক বা বৰষুণৰ দিনত আপোনাৰ সাৰ উঠি যায়, গতিকে সেই সাৰৰ দিনত আপোনাৰ কিছুমান মেডিচিন ইউজ কৰিবলগীয়া হয়। চ' সেই মেডিচিনখিনি ইউজ কৰাৰ ফলতহে এজোপা বিলাহী বা এই আপোনাৰ মাৰ্কেটত পায়। আগতে আছিলে আপোনাৰ যেতিয়া আপুনি গোবৰ সাৰৰ প্ৰয়োগ কৰি নিজে ঘৰতে আপুনি বিলাহী খাবৰ কাৰণে কৰিছিলে, তেতিয়া আপোনাৰ দিনত সেই খাৰ ধৰা বা কিবা পোকে খোৱা বা কিছুমান বেমাৰ আজাৰ নহৈছিলে। কিন্তু এতিয়া দেখিছোঁ দিনক দিনে আপোনাৰ যি আপোনাৰ কি গ্ল'বেলাইজেশ্যন যি হৈছিলে, সেয়া এতিয়া অতিৰিক্ত ভাৱে বেমাৰ আজাৰ সৃষ্টি কৰিছে। চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এজোপা আজব ফুলকবি, আৰু সেই আজব ফুলকবিজোপা হৈছে এইজোপা। আপোনালোকক যে জনাইছিলোঁ এজোপা আজব ফুলকবিজোপা হৈছে এইজোপা। আৰু এই ফুলকবিজোপাই সাধাৰণতে আপোনালোকে দেখিছে বজাৰত মাৰ্কেটত কিনিছে, মাৰ্কেটত কিনাৰ ফলত আপোনালোকে দেখিছে যে বহুত ধুনীয়াকৈ একদম এটা সমান চাইজত আপোনালোকৰ ফুলকবি হৈ থাকে। আৰু আজি দেখা পাইছে আপোনালোকে এইজোপা ফুলকবি আপোনালোকৰ বাঢ়ি গৈছে। কিয় বাঢ়িছে আমিও নাজানো, কিন্তু মেডিচিন ইউজ কৰা নাই, ইয়াত কোনো কেমিকেল মিক্স কৰা নাই। আমি অকল গোবৰ সাৰৰ ওপৰত নিৰ্ভৰ কৰি এইখিনি খেতি কৰা হৈছে। আৰু কেইবাজোপাও আছে, বহুখিনি আছে ইয়াত আপোনাৰ দেখা পাইছে নিশ্চয়। ওলকবি, বকলি, ফুলকবি সকলো ধৰণৰ ইয়াত মিক্স কৰি খেতি কৰা হৈছে। আৰু ইয়াৰ মাজে মাজে গোমধান আৰু তিয়ঁহ এনেধৰণে দি থোৱা হৈছে। যেতিয়া আপোনালোকৰ ডাঙৰ হ'ব তেতিয়া আপোনালোকে খাব পৰা হ'ব। আৰু লগতে এটা কথা কি, বহুখিনি কেমিকেল ইউজ কৰাৰ পিছতো আপোনালোকৰ আমাৰ যি দেহৰ কাৰণে প্ৰয়োজনীয় আপোনাৰ ভিটামিন হওক বা প্ৰ'টিন হওক বা যিকোনো বস্তুৱেই হওক, আপোনালোকে যদি কেমিকেল মিলাই গ্ৰহণ কৰে, আমাৰ দেহত থকা সকলো অংগ আপোনাৰ এফেক্ট হোৱাৰ চান্স থাকে। আৰু ইয়াত কৰা হৈছে ফ্ৰেঞ্চবিন ঘৰতে খাব পৰা হৈ আছে, অলপ খোৱাও হ'ল। গতিকে আৰু বকলি, সেইকেইজোপা ডাঙৰ বকলি, ইয়াৰ মাজে মাজে আপোনালোকৰ বকলি খায়ো থকা হৈছে। আৰু ইয়াৰ এটা কথা চাওক, আপোনালোকে বকলিটো যদি কাটিছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট উঘালি নিনিব, আধাতে আপোনালোকে ছিঙি দিব। এতিয়া আকৌ কোহ মেলিছে, আপোনালোকৰ ইয়াৰ আধাত ছিঙি দিয়া হৈছে। ছিঙি দিয়াৰ পিছত আকৌ কোহ মেলিছে, আকৌ আপোনালোকৰ এক কিস্তি ওলাব, ইয়াৰ পৰা আপোনালোকে খাব পাৰিব। চ' আপোনালোকে উঘালি নিদি বকলি হওক বা ফুলকবি হওক আপোনালোকে আধাতে কাটি দিব। আপোনালোকক এই ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে যাতে নিজেও কৰক ঘৰতে। আপোনালোকে যদি অকণমান মাটি আছে, সৰুকৈ মাটি আছে, চোতাল আছে, আপোনাৰ ডাঙৰ যদি চোতাল আছে, তাতে অকণমান হ'লেও কৰিব পাৰে। কৰি মেলি আপোনালোকে ঘৰতে যিখিনি প্ৰয়োজনীয়, আমাৰ দেহৰ প্ৰয়োজনীয় বস্তু, সেইখিনি আপোনালোকে ঘৰতে পাব। চ' আজি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আগলৈকে এনেদৰে ভিডিঅ' চাই থাকিব বুলি আশা থাকিল। ধন্যবাদ।